নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সস্মিতা কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি মই কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই। আজি মই এটা বস্তু দেখাব আহিছোঁ। মোৰ এটা সৰু কিটচেন গাৰ্ডেন আছে ছাদৰ ওপৰত, আৰু সেই ছাদৰ ওপৰত থকা কিটচেন গাৰ্ডেনখন মই কেনেকৈ বনাইছোঁ আৰু কেনেকৈ তাত খেতিবিলাক কৰিছোঁ সেইটোৱে আপোনালোকক দেখাম। ব'লকচোন চাম। এয়া মোৰ ছাদৰ ওপৰত থকা সৰু পাচলিৰ বাগিচা, কিটচেন গাৰ্ডেন। সেইটো মই চফা কৰিছোঁ আৰু ইয়াতে মাটি ভৰাই আনিছোঁ। আৰু ইয়াত মই বেলেগ বিশেষ ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাই, গোবৰ সাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এই গোবৰ সাৰ মই গাঁৱৰ পৰা আনো। যেতিয়া মই ঘৰত যাওঁ তেতিয়া গোবৰ লৈ আহোঁ, শুকান গোবৰ গাড়ীত উঠাই, আৰু এই সাৰেৰে মই খেতি কৰিছোঁ। বিশেষ মই বেলেগ সাৰ ব্যৱহাৰ কৰা নাই। এইটো ৰঙালাও গছ, আৰু ৰঙালাও ফুলবোৰ ফুলিছে। ইয়াত জিকা লাগিছে, সেয়া দেখিছে কিমান ধুনীয়াকৈ আমি ছাদৰ ওপৰতে খেতি কৰিছোঁ। জিকা, তাৰপাছত আছে লেচেৰি, আছে এই লেচেৰি, এইবিলাক লেচেৰি লাগি আছে। একো বিশেষ সাৰ ব্যৱহাৰ কৰা নাই। ভেন্দি লাগিব ধৰিছে, ভেন্দি কিছুমান লাগিছে। এয়া টেঙাৰ পাত। এয়া হৈছে আমাৰ ছাদৰ ওপৰত থকা মোৰ সৰু এটা কিটচেন গাৰ্ডেন। পানীৰ প্ৰয়োজন হয় ওপৰত, সদায় মোৰ আনিবলৈ কষ্ট হয়। সেইকাৰণে ইয়াত মানুহজনে মোৰ এনেকৈ পানী জমা কৰি ৰাখে আৰু থকাৰ সময়খিনিত, আৰু মই ৰাতিপুৱা গধূলি পানী দিওঁ, এওঁ দিয়ে, ময়ো দিওঁ। আৰু এয়া তিয়ঁহো লাগিছে, এতিয়া দেখিছে তিয়ঁহ লাগিছে, তিয়ঁহ লাগিছে। মই ভেন্দিও এনেকৈ কাৰ্টুনবিলাকতে এই বাস্কেটবিলাক আনিছোঁ, আৰু বাস্কেটতে মাটি গোবৰ ভৰাই পেলাই এনেকৈ মই ৰুইছোঁ। এয়া ষ্ট্ৰবেৰী গছো আছে। ষ্ট্ৰবেৰী গছবোৰ বেছি ৰ'দ বা বৰষুণ বেছিকৈ দিলেও মৰি যায়। খুব কষ্টৰে মই এইকেইদিন ৰাখিছোঁ, কাৰণ এইটো ঠাণ্ডা দিনৰে পুলি আছিল, আৰু তেতিয়া আমি বহুতকেইটা খালোঁ বাৰু। বিলাহী গছ গজিছে। যোৱা বছৰ বহুত খাইছিলোঁ আমি ইয়াতে বিলাহী কৰি পেলাই, আৰু এতিয়া নতুনকৈ আকৌ পুলিবোৰ হৈছে। কোনো সাৰ নোহোৱাকৈ আমি অলপ কষ্ট কৰিয়ে কেনেকৈ ছাদৰ ওপৰত খেতি কৰিব পাৰোঁ, আৰু এই খেতি কৰি পেলাই এটা দুটা বস্তু খাই থাকিব পাৰি। আৰু আপোনালোকেও কৰিব অকণমান কষ্ট, তেতিয়া অকণমান ভাল লাগে আৰু নিজৰ বাগিচাৰ বস্তুবিলাক চাই খাই, হয় নাই? তো চাওকচোন কেনেকৈ মই কৰিছোঁ। এইবিলাক বাস্কেটবিলাক আনিছোঁ আৰু মাটি ভৰাইছোঁ, আৰু বিশেষ সাৰ নাই, গোবৰ সাৰেদিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু এই মোৰ সৰু বাগিচাখন কেনেকুৱা লাগিলে আপোনালোকৰ প্লিজ কমেণ্টত জনাব। আপোনালোকেও অকণমান কষ্ট কৰি খাব, আৰু এনেকৈ ধুনীয়া ধুনীয়া জিকা, লেচেৰি, বেঙেনা, ভেন্দি, বিলাহী, ষ্ট্ৰবেৰী